জিলা বন্ধ প্ৰত্যাহাৰ 24+ সংগঠনৰ দ্বাৰা আহ্বায়িত 24 ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ প্ৰত্যাহাৰ সংগঠনৰ নেতৃত্বৰ নলবাৰীত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সাৰ্থী গ্ৰামচাক ডংকা মুকামত দলীয় কৰ্মীৰ দ্বাৰা উষ্ম আদৰণি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে 24+ সংগঠনৰ দ্বাৰা আহ্বায়িত 24 ঘণ্টীয়া কাৰ্বি আংলং বন্ধ উঠাই দিছে সংগঠনে এই কথা 24+ সংগঠনৰ শীৰ্ষ নেতৃত্ব তথা উপদেষ্টা জে.আই. কাঠাৰে সংবাদ মাধ্যমৰ আগত জানিব দিছে উল্লেখ্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা অতি শীঘ্ৰে অজনজাতীয় সকলৰ নাম কৰ্তন কৰা নতুন নিৰ্বাচনী ভোটাৰ তালিকা প্ৰকাশৰ বাবে হেঁচা প্ৰয়োগৰ লক্ষ্যৰে এই বন্ধ আহ্বান কৰা হৈছিল কিন্তু বন্ধৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা হৈছিল গোচৰ অসমত প্ৰথমবাৰৰ বাবে বন্ধৰ বিৰুদ্ধে লোৱা হয় এই পদক্ষেপ আদালতৰ শুনানিৰ পিছতেই জিলা বন্ধ প্ৰত্যাহাৰ 24 ঘণ্টীয়া জিলা বন্ধ কথা শুনিয়ে ডিফু চহৰবাসীয়ে বজাৰৰ কেঁচা শাক পাচলিকে আদি কৰি ঘৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী বজাৰ সামৰৰ পৰা ভিৰ কৰিছিল বিয়লিৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভা নলবাৰীত 18 মেত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভা নলবাৰীত 14 মেত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং উপস্থিত থাকে ইয়াৰ উপৰিও এই কাৰ্যনিৰ্বাহক সভাত বিধায়ক ডক্টৰ মানসিং ৰংপি অসম ৰাজ্যিক বিজেপি উপসভাপতি লংকিৰি ফাংচু পৰিষদৰ এমএচি ৰাম সিং টিমুক প্ৰমুখ বিশিষ্ট নেতাসকলো অংশ লয় অলপতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ অনুমোদন সাপেক্ষে নতুনকৈ পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ নৱনিযুক্তি সভাপতি সাৰ্থী গ্ৰামচাক জনোৱা দলীয় কংগ্ৰেছ কৰ্মীৰ দ্বাৰা জনোৱা হয় উষ্ম আদৰণি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ উপসভাপতি তথা প্ৰাক্তন কাৰ্যবাহী সদস্য সিং তেৰণৰ সভাপতিত্বত বৃহস্পতিবাৰে ডংকা মুকামত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৱনিযুক্তি সভাপতিগৰাকীক দলীয় কৰ্মীসকলে আদৰণি জনায় বিগত সুদীৰ্ঘদিনে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ সভাপতি পদ খালী হৈ আছিল প্ৰাক্তন ছাত্ৰ নেতা সাৰ্থী গ্ৰামচাই এই পদত নিযুক্তি হৈ যোৱাৰ লগে লগে বিগত দীৰ্ঘদিনে খালী হৈ থকা আসন পূৰ্ণ হ'ল সভাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ বীৰেন সিং ইংটি জিলা কংগ্ৰেছৰ বৰ্তমান সম্পাদক বিদ্যা সিং ৰংপি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটি উপসভাপতি বাজং টিছো পশ্চিম কাৰ্বি আংলং মহিলা ব্লক মণ্ডলৰ সভানেত্ৰী হাৰসিং ৰংহাঙকে ধৰি মহিলা ব্লক কংগ্ৰেছৰ দলীয় কৰ্মীসকল আৰু মহিলা ব্লক মণ্ডলৰ কংগ্ৰেছৰ সভানেত্ৰী বিমলা টিমুপিয়ে অংশ লয় আজি এই আদৰণি সভাত যেতিয়া অলপমান সুবিধা পাব এইবিলাক বস্তু পাহৰি যায় কিন্তু সেই বস্তুটো আমি পাহৰিব নালাগে ভালকৈ চম্ভালিব লাগে লাঠৰ বস্তু বাঙিলি তুম খান পামে নাই লাঠিগিলি তুম নতামে নিহিগে লাঠি লাহে মই এটা কোনো লাঠো বাঙিলি মুনি তোমাৰ কাই কথা ইলি তুম কাকে পাতু আখানা বস্তু বাং তিনি নামে লাঠিগিলি তুম নতামে যে পাতু পামে না লাপে দুখ কৰা বস্তু মানুহ মই বুজি পাওঁ কাৰণ দুখ কৰি মই নিজেও যদি দুখ কৰি কিবা এটা ইনাম নাপায় কিবা এটা নাপায় কিন্তু মোৰ নিজেও দুখ কৰে আৰু মই সেই দুখটো মাজে খবৰ মই প্ৰসংগত এটা কংগ্ৰেছৰ হেৰা যাব ধৰা পশ্চিম কাৰ্বি আংলঙৰ অস্তিত্বক উজ্বলাই তুলিবৰ নৱনিযুক্তি সভাপতি সাৰ্থী গ্ৰামচাই এই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া অৱশ্যে অনাগত দিনবোৰতহে পৰিলক্ষিত হ'ব খেৰণিৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাপ নিউজ ৰাইজে নখ জোকাৰিলে নয় বয়
এই আপ্তবাক্য সাৰুগত কৰি গাঁৱৰ ৰাইজে মিলি মেৰামতি কাৰ্য ৰূপায়িত কৰিলে ডিফু মাঞ্জা পথৰ ভগাচিগা অংশ এই পথ নিৰ্মাণকাৰী কোম্পানী চিম্প্লেক্স কোম্পানীটোৱে নিৰ্মাণ কাৰ্য হাতত লৈও আধৰুৱাকৈ পেলাই ৰাখিছে তেওঁ ইয়াৰ বিপক্ষে কোম্পানীটোৰ কৰ্তৃপক্ষক কৈফিয়ত তলব কৰা পৰিলক্ষিত হোৱা নাই আমাৰ ৰজা ঘৰে কি ৰজা কি প্ৰজা নিতৌ এই ভগাচিগা পথটিৰে যাতায়াত চলি আছে এনেকৈয়ে স্থানীয় চৰকাৰ তথা জিলা প্ৰশাসনৰ এই উদাসীনতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পথ নিৰ্মাণকাৰী কোম্পানী চিম্প্লেক্স কোম্পানীয়ে এনেদৰে বিগত এবছৰতকৈও অধিক কাল পেৰাই ৰাখিছে আধৰুৱাকৈ এই পথটোৰে যাতায়াত কৰোঁতে সীমা সংখ্যা নোহোৱাকৈ কিমান সৰু বৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছে সেয়া বহুতেই জানে এনেবোৰ কথাত অতিষ্ঠ হৈ চুটিয়ানালা 5 মাইলৰ টিমুং গাঁৱৰ ৰাইজে মিলি পথটি মেৰামতিৰ কামত আজি উঠি পৰি লাগে টিমুং গাঁৱৰ ঠাংচিং টিমুং আৰু ৰাজু ইংঘিৰ নেতৃত্বত আটাইবোৰ ৰাইজে মিলি ৰূপায়িত কৰে মেৰামতি কাৰ্য दिन मिली तुम kedam tangani bename gari ka accident abai da scooty lason si truck atum son si bus ka chitong kelang dun ka kelang dun selo nil tum sarkar atum bang si nakchi langji ma punang lang vela si pini nil tum ko toya por atumi chitong mat nil tum toya por ching mai lo pukali lo kali itu me methanga rong lo por ko methanga dimlong si kain lo por atoar ke lagi tum le ikan nai arona sita me bang konsultation angkelang nunde sarkar tu nanglang nunde joni la bang so toar ki bang badu da chini lo lada school adu sumadun komento por nga sutine mento por sumadun cross no la so bang nil tum chingwai lo matha lo moi holok lo plong me thang sumasi foji bola so bang si tum matha thusi toya por ni tum chingwai lo benap ke jat beno itum rong poisa chirung ra ita bang nam de na enga koi me thang ma chiklem da na la so dim lo mai permission na usi nil tum chingwai la so da chingwai de nil tum adak pini ke klem la rong so la pen sar primar tum pen pen upu sumar koran pen chelang sini tum na so dim lo kem lo nangli tum arong amen ke dak rong bang timung arong 5 minutes chutiana la nangli tum te karbiang long Thomas councilor CM phan kopi lo ki ponji nil tum ka tuning reading ke la lo je sar tuluram sarvan tuning reading ke mane labangso difu monja rot toar kahino dopik apoy gari accident apoy আমাৰ কাট নিউজৰ সাংবাদিকৰে হোৱা চমু বক্তব্যত ৰাইজৰ হৈ দুই নেতৃত্বই কয় যে কোম্পানীটোৰ কামত কাৰ্বি পৰিষদীয় চৰকাৰটোৱে মন কাণ নিদিয়াৰ বাবে কামৰ এনে ফলাফল হৈছে আৰু যাৰ ফলত পথটোত নিতৌ এটা নহয় এটা দুৰ্ঘটনা সংঘটিত হয় অৰুণ লেথে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিফু আঞ্চলিক ছাত্ৰ সন্থা আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ যৌথ উদ্যোগত ডিফু ক্লাবত ৰূপায়িত কৰা হয় প্ৰেৰণা দিৱস ডিফু আঞ্চলিক ছাত্ৰ সন্থা আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ যৌথ উদ্যোগত ডিফু ক্লাবত ৰূপায়ণ কৰা হয় প্ৰেৰণা দিৱস
ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শ্যামন্ত গগৈয়ে আঁত ধৰা এই দিৱস উদযাপন অনুষ্ঠানত শ্বহীদ বেদীয় বন্তি প্ৰজ্বলন কৰে ছাত্ৰ সন্থাৰ সম্পাদক টাৰ্জান হানছেয়ে। উল্লেখ্য যে বিগত দিন ধৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নীতকৰণৰ বাবে বিভিন্ন বিষয় বাবদ নিয়োজিত কৰ্মচাৰীসকলৰ সুস্বাস্থ্য উৎসাহ উদ্দীপনা আৰু নিৰাপত্তা কামনাৰ স্বাৰ্থতে পালন কৰা হয় এই প্ৰেৰণা দিৱস। পংকজ টেকাৰ ৰিপৰ্ট কাট নিউজ। সিডিপি লেম্পছৰ সাধাৰণ নিৰ্বাচন আজি সফল সম্পন্ন। পুৱা 10 বজাৰ পৰা লেম্পছৰ নিজা কাৰ্যালয়তে অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া। সৰ্বমুঠ 23 প্ৰাৰ্থীয়ে অৱতীৰ্ণ কৰিছিল এই নিৰ্বাচনত। ইয়াৰ ভিতৰত ধনসিং টিমুং আৰু লাংমিৰ টেৰাংপিয়ে অপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত বিজয় লাভ কৰে। আনহাতে এই নিৰ্বাচনত 21 গৰাকী প্ৰাৰ্থীৰ মাজত চলে তুমুল প্ৰতিদ্বন্দ্বিতা। তুমুল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা 21 গৰাকী প্ৰাৰ্থীসকলে ভোট লাভ কৰে এই ধৰণে। প্ৰাৰ্থী চামসিং ইংটিয়ে ভোট লাভ কৰে 94টা, চন্দ্ৰ টিমুঙে লাভ কৰে 91টা ভোট, হৰেণ তেৰণে লাভ কৰে 44টা ভোট, কমল সিং টিমুঙে লাভ কৰে 46টা ভোট, বৰসিং ইংটিয়ে লাভ কৰে 83টা ভোট, ডংকি বেয়ে লাভ কৰে 82টা ভোট, জ্ঞান ইংটিয়ে লাভ কৰে 74টা ভোট, বীৰেন সিং ৰংপিয়ে 71টা ভোট, মংগল ক্ৰয় লাভ কৰে 66টা ভোট। উল্লেখ্য যে এই ভোটদান প্ৰক্ৰিয়া অংশগ্ৰহণ কৰা ভোটাৰসকলৰ মাজত 250 গৰাকীয়ে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। আজি এই ভোটদান আৰু সম্পাদন প্ৰক্ৰিয়াত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ সমবায় সমিতিৰ তৰফৰ পৰা টাৰ্জান হানছে ভোট পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। বিজেপি নেতৃত্বাধীনৰ পৰিষদীয় চৰকাৰৰ পৰিৱৰ্তনৰ বতাহ লাগিছে নেকি ডংথেৱাঙত? আমি নহয়, ডংথেৱাঙৰ ৰাইজে এইদৰে নিজৰ মাজতেই কোৱাকৈ আৰম্ভ কৰিছে। কাৰণ ডংথেৱাঙত পুৰণি জম্পুৰী পথ হেনো কালভাৰ্টৰ ঠাইত বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ অংশ হিচাপে নতুন পকী দলং সজোৱাৰ কাম ইতিমধ্যে হাতত লৈছে। বিগত বহু বছৰ উন্নয়নৰ পৰা বঞ্চিত ডংথেৱাং ৰাইজে এই দাঁত নিকটাই থকা মৰণফান সদৃশ কালভাৰ্টৰ ওপৰে বাঁহেৰে জোৰাটোপালি লগোৱা দলঙেৰে অহা যোৱা কৰিছিল। সৰুপথাৰ পৰিষদীয় সমষ্টি এলেকাৰ ডংথেৱাঙলৈ অথবা ডংথেৱাঙৰ পৰা অন্য ঠাইলৈ বাৰিষা প্ৰবল বানপানীৰ সময়তে হওক কণ কণ স্কুলীয়া শিশু বা আবালা বৃদ্ধ বনিতা ৰোগী বা গৰ্ভৱতী মাতৃসকলে হাতত জিঅটো লৈ অহা যোৱা কৰিবলগীয়া হয় অতি বিপদসংকুল অৱস্থাত। এই অৱস্থাৰ পৰা ৰেহাই পাবলৈ ৰাইজে পৰিষদীয় চৰকাৰৰ ওচৰত বহুতো আবেদন নিবেদন কৰা হ'ল যদিও কাণ সাৰ নিদিলে বিগত চৰকাৰসমূহে। এইবাৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ অংশ হিচাপে পিছপৰা ৰাইজৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক ওলগ জনাইছে ৰাইজে। পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ নিজাববীয়া তদাৰকীত চলিছে নিৰ্মাণৰ এই প্ৰক্ৰিয়া। দলং নিৰ্মাণৰ আৰম্ভণি প্ৰক্ৰিয়া দেখিয়ে আনন্দত ডংথেৱাঙৰ ৰাইজ ভগা আলিটোৰ পাৰত কেনেকৈ উদ্ৰিক হৈ চাই আছে নিৰ্মাণ কাৰ্য। ইয়াত যেনিবা দলং নিৰ্মাণ কাৰ্য নহয়, সিটো পাৰে মেলাহে লাগিছে। সি যি কি নহওক, ৰাইজে আশা কৰা মতে প্ৰতি বাৰিষাত নিশ্চিত মনে অহা যোৱা কৰিব পৰাকৈ এখন মজবুত দলং হৈ উঠিলে ৰাইজ আনন্দিত হিয়ান ধৰা হ'ব। কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে নিমৈমান আৰ.জি. ৰোডৰ কামো নিশ্চয়ভাৱে হৈ উঠিব। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলসমূহত এনে বহু ঠাই আছে য'ত অঞ্চলটোৰ ৰাইজৰ বাবে উন্নয়নৰ কাৰ্য সম্পাদন কৰাৰ নামত কাৰ্যালয়ৰ ভৱন নিৰ্মাণ কৰে আৰু ইয়াৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ নকৰাকৈ পেলাই থৈ দিয়ে। আনহাতে নিৰ্মাণৰ নামত পাবলগীয়া সমুদায় ধন ঠিকাদাৰ অভিযন্তা মিলি ভগত আত্মসাৎ কৰে। হয়, কাৰ্বি আংলং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত এনেদৰে নিৰ্মাণ কৰি কোনো আন্তঃগাঁথনিৰ কাম পূৰ্ণ নকৰাকৈ দীৰ্ঘদিনে পেলাই থৈ দিছে এখন চৰকাৰী কাৰ্যালয়। কাৰ্যালয়টি আছে মহাময়া পৰিষদীয় সমষ্টিৰ ডগমকা এলেকাৰ শিলধৰমপুৰ লংকিতেৰাং গাঁৱত। কাৰ্বি পৰিষদৰ পূৰ্বৰ কংগ্ৰেছী কাৰ্যকালত নিৰ্মাণ কৰা এই কাৰ্যালয় ভৱনটো দুৰ্ভাগ্যজনকভাৱে যোৱা
2016 স্বায়ত্তশাসিত ৰাজ্য দাবীৰ নামত ছাত্ৰ নেতৃত্বত আন্দোলন জোৰদাৰ কৰাৰ নামত ঠাই ঠাই কেইটামান কাৰ্যালয় একাংশ আন্দোলনকাৰীয়ে অগ্নিসংযোগ কৰাৰ অভিযোগৰ সময়তেই এই কাৰ্যালয় ভৱনটো একাংশ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগৰ প্ৰয়াস কৰিছিল তাৰ পিছত তেতিয়া কংগ্ৰেছ শাসকীয় দলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিয়ে এই কাৰ্যালয়ৰ বিষয়টোক লৈ কোনোদিনে কিবা পদক্ষেপ লোৱা পৰিলক্ষিত নহল এতিয়াও চূড়ান্ত অৱহেলিত হৈ পৰি আছে কাৰ্যালয়ৰ ভৱনটি স্থানীয় ৰাইজৰ আশা যে ইয়াৰ পূৰ্বে যি হল এতিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত এই পৰিত্যক্ত কাৰ্যালয়ৰ নৱীকৰণ হ'বনে অথবা কৰ্মচাৰী বিষয়া তথা প্ৰয়োজনীয় কাৰ্য সম্পাদনৰ বাবে অহা ৰাইজৰ কাম-কাজ তথা মাত কথাৰে উমাল কৰি পৰিৱৰ্তনৰ আৰু এখোজ আগবঢ়াই নিবনে ৰাইজৰ বিশুদ্ধ পানী যোগান দিয়াৰ স্বাৰ্থত ডকমকৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ